মৰমৰ শিক্ষাৰ্থীসকল, আমি ইতিমধ্যে ৰুগৈ বলা গছৰ পুলি পাঠটো আলোচনা কৰিছোঁ। এতিয়া আমাৰ প্ৰশ্ন উত্তৰসমূহ আমি চাওঁ। পাঠভিত্তিক প্ৰশ্ন প্ৰথমটো দিছে তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। নাটিকাখনৰ প্ৰথম দৃশ্যত গুণগুণকৈ গীত গাই কোনে ছবি আঁকি আছিল? ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মননে গুণগুণকৈ গীত গাই ছবি আঁকি আছিল। গতিকে শুদ্ধ উত্তৰটো আমাৰ গ হ'ব, তাত মননে আমি সেই বৃত্তটো পূৰ কৰিব লাগিব। সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কিয় কৈছিল? চাৰিটাকৈ ইয়াতে উত্তৰ দিয়া হৈছে। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সুমনাই সকলোকে হাতে হাতে কোৰ খন্তি হাতোৰা লৈ আহিবলৈ কৈছিল কিয়নো গছৰ পুলি ৰুবৰ বাবে। গতিকে ইয়াতো গ উত্তৰটোৱে শুদ্ধ হ'ব। ২ নম্বৰ প্ৰশ্নটো দিছে তুমি ওপৰৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো কিয় শুদ্ধ বুলি বাছি ল'লা সহপাঠীৰ লগত আলোচনা কৰি কোৱা। ৩ নম্বৰ দিছে তলত দিয়া শব্দবোৰৰ অৰ্থ অভিধান চাই লিখা। ফেৰেঙনি, প্ৰদৰ্শনী, জোপোহা, বন মহোৎসৱ, শীতল খন্তি এইসমূহ তোমালোকে অভিধান চাই কৰিবলৈ চেষ্টা কৰিবাচোন। ৪ নম্বৰ প্ৰশ্নটো দিছে দ্বিতীয় ছবিখনত কাহিনীটোৰ কোনটো অংশ প্ৰকাশ পাইছে আলোচনা কৰি তলত দিয়া বাকচত লিখিবলৈ কৈছে। এয়াও তোমালোকে নিজেই প্ৰকল্প হিচাপে এবাৰ কৰি চাবা হওক। এতিয়া আমি ৫ নম্বৰৰ প্ৰশ্নসমূহ আলোচনা কৰোঁ আহা। প্ৰথম প্ৰশ্নটো দিছে মননে ছবিখন কিয় আঁকিছিল? ইয়াৰ উত্তৰটো হ'ব বন মহোৎসৱত অনুষ্ঠিত হ'বলগীয়া প্ৰদৰ্শনী দিবলৈ মননে ছবিখন আঁকিছিল। গছে আমাক কি কি দিয়ে বুলি মননে কৈছে? গছে আমাক ফুল, ফল আৰু শীতল ছাঁ দিয়ে বুলি মননে কৈছিল। আকাশীয়ে গছৰ মুঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে কি সূচাইছে? আকাশীয়ে গছৰ মুঢ়াটোৰ গা গছ আৰু আঠাৰ টোপালত দিয়া ৰঙা ৰংটোৱে তেজ, অৰ্থাৎ গছ কাটোতে বৈ অহা তেজ। ঘ বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন ক'ত অনুষ্ঠিত হ'ব? বন মহোৎসৱ সপ্তাহৰ সামৰণি সভাখন জিলা পুথিভঁৰালত অনুষ্ঠিত হ'ব। পৱন খুৰাই মননহঁতক কি খুৱাব বুলি কৈছিল? পৱন খুৰাই মননহঁতক বুট আৰু নাৰিকল খুৱাম বুলি কৈছিল। যাওঁ আহা সকলোটি শীৰ্ষক গানটো কোনে গাবলৈ আৰম্ভ কৰিছিল? যাওঁ আহা সকলোটি গীতটি ঋতুপৰ্ণে লগায় আৰু বাকী সকলোৱে একেলগে গায়। এইখিনি আছিল ৫ নম্বৰ প্ৰশ্ন উত্তৰ। এতিয়া আমি ৬ নম্বৰ তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ আলোচনা কৰি কোৱা আৰু লিখা। প্ৰথমটো দিছে মননে ছবিখনৰ জৰিয়তে কি ভাৱ ফুটাই তুলিব বিচাৰিছে? মননে ছবিখনৰ জৰিয়তে গছে ফুল, ফল আৰু শীতল ছাঁ দিয়া ভাৱটোকে ফুটাই তুলিব বিচাৰিছে। দ্বিতীয় প্ৰশ্নটো দিছে সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰৰ কি হ'ব বুলি শংকা কৰিছে? তাইৰ এই শংকা কোনে কেনেদৰে দূৰ হ'ব বুলি কৈছে? সুমনাই গছৰ পুলিবোৰ ৰোৱাৰ পাছত সেইবোৰ গৰু ছাগলীয়ে খাই পেলাব বুলি শংকা কৰিছে। তাইৰ এই শংকা ঋতুপৰ্ণে ক'লে যে যদি সিহঁতে ক্লাবৰ নবীন দা, দীপ দা, বাবুল দাহঁতক কয় তেতিয়া তেওঁলোকে জেওৰা দি বেৰি দিব। প্ৰশ্নটো সুধিছে মননহঁতে গছৰ পুলি ৰোৱাৰ পৰিকল্পনা কেনেদৰে কৰিছিল? ইয়াৰ উত্তৰত হ'ব মননহঁতে বন্ধু ঋতুপৰ্ণ, সুমনা মিলি তেওঁলোকৰ চুবুৰীটোত বন মহোৎসৱ পতাৰ সিদ্ধান্ত লৈছিল। সেই অনুসৰি আবেলি পৰত তেওঁলোকৰ খেলপথাৰৰ চাৰিওদাঁতিত গছপুলি ৰোৱাৰ পৰিকল্পনা কৰিলে। কথামতেই কাম ক্লাবৰ সদস্য, লগৰীয়া, গাঁৱৰ পেহা পেহী, খুৰাসকলে হাত উজান দিলে এই সুন্দৰ কাৰ্যটোত। নম্বৰ প্ৰশ্নটোত দিছে কোনে কাক আৰু কি প্ৰসংগত কৈছিল লিখা। প্ৰথম সুধিছে আমাৰ মানুহকণহঁতে মানে ক শ্ৰেণীৰ ল'ৰা ছোৱালীবিলাকে নাচি নাচি গান এটা গাবগৈ নহয়। এই কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিল আমি এতিয়া লিখিব লাগে। ইয়াৰ উত্তৰত হ'ব এই কথাষাৰ ঋতুপৰ্ণে মনন আৰু সুমনাৰ আগত কৈছিল যেতিয়া মননে বন মহোৎসৱ সামৰণি অনুষ্ঠানৰ কথাষাৰ কৈছিল। ৭ নম্বৰৰ খটো সুধিছে তোমালোকৰ ঘৰত যে শুকান গোবৰ গুৰি কৰি থোৱা আছে তাৰে মোনা লৈ আহিবা। এই কথাষাৰ কোনে কাক আৰু কি প্ৰসংগত কৈছিল? ইয়াৰ উত্তৰত হ'ব এই কথাষাৰ মননে ঋতুপৰ্ণক কৈছিল যেতিয়া তেওঁলোকে সকলোৱে মিলি গছপুলি ৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো দিছে ক অংশৰ লগত খ অংশ মিলোৱা। ইয়াতে মই সুন্দৰকৈ মিলাই থৈছোঁ। মালতী পেহীয়ে বিলাতী মধুৰী পুলি কেইটামান দি পঠাইছে। জোপোহা হৈ থকা পাতখিনি চুলিৰ নিচিনা লাগিছে। ঘোষকে ক'ব মাননীয় ৰাইজ আজিৰ পৰা বন মহোৎসৱ আৰম্ভ হৈছে। মানিক বৰদেউতাই কথাটো শুনি খুব ভাল পাইছে। জগত খুৰাৰ খুৰীয়ে পকা কল এথোকা দি পঠাইছে। এইখিনিয়ে হৈছে আমাৰ ক অংশৰ লগত খ অংশ মিলাবলগীয়া তথ্যসমূহ। আজি আমি ৮ নম্বৰ প্ৰশ্ন উত্তৰলৈকে আলোচনা কৰিলোঁ। বাকী ৯ নম্বৰৰ পৰা বাকীখিনি আমি পৰৱৰ্তী সময়ত আলোচনা কৰিম। তেতিয়ালৈকে সকলোৱে ভালে থাকা, অধ্যয়ন কৰি থাকা। ধন্যবাদ।